কবিতাৰ শিৰোনাম ৰাসৰ বাকৰিত ধুনীয়া ছোৱালীজনী। কবি জিতুল কুমাৰ। আবৃত্তিকাৰ বাস্তৱ প্ৰীতম বৰা। ৰাসৰ নিশা অগণন জনসাধাৰণ, ভিৰৰ মাজত মই আৰু মোৰ বন্ধুবৰ্গ। তেনেতে চকুত পৰিলে এজনী সৰুসী গাভৰু, জিন্স পেণ্ট আৰু শ্লিভলেছ টপ পিন্ধা, সম্পূৰ্ণ আধুনিক তাই বিনম্ৰ। মেঘালী চুলি কুচাই তাই গাল দুখন ঢাকি ৰাখিছে, আৰু এই দুই এডাল চঞ্চল চুলিয়ে গাল দুখনত ওলমিছে। লগৰ বান্ধৱীৰ সতে তাইৰ কি খোজ, তাইৰ চকুৰ চাৱনিত দেখাবোৰে উজুতি খায়। কোনোবা ডেকা হাউলি দি দোকানৰ আঁৰে আঁৰে তাইক চায়। কোনোবাই উহ, কোনোবাই আহ, কোনোবাই আকৌ কয় আবে কি সৎসানা, কোনোবাই আকৌ কয় ঐ তাই উত্তুত চানা। উচ পিচ কৰি থাকোঁতেই ওখ শিলৰ খোজত তাই আগবাঢ়ি যায়। পিছফালৰ পৰা আৰু এজন ডেকাই সমনীয়া কাহে, বাহ কি ফিগাৰ, মোৰ দিল ধক ধক কৰে। মই হ'লে সস্তীয়া প্ৰেমৰ প্ৰতিক্ৰিয়াতেই এৰাভকত নহয়। তাই দৰ্শন গোটেই নিশা উপভোগ কৰাৰ হেঁপাহ জাগিছে। বাকীবোৰৰ মতলব বাদ দিছোঁ, নিজৰ সিদ্ধি পূৰণ কৰাহে কথা। মানুহৰ ভিৰৰ মাজে মাজে তাইকে লাগি চাওঁ। লগৰবোৰে কয় মই বোলে তাইৰ প্ৰেমত বলিয়া হ'লোঁ। নিৰুত্তৰ হৈ মই তাইৰ পিছ লোৱাত ব্যস্ত। তাই এখোজ দিলেই মই দুখোজ দিওঁ। তলফালে কি আছে নাচাই এবাৰ উজুতিত পাগোঁ। ধৰা নৰা চিঙি আকৌ তাই পিছ লওঁ। এইবাৰ আকৌ তাই ৰেষ্টুৰাত বটল চুপিছে। বটলটো ষ্ট্ৰ পাইপডালৰ কিমান যে সৌভাগ্য। তাই কোমল উজ্জুৰিত লিপিত খাই পৰিছে। মোৰ বন্ধুবোৰে মোক বিচাৰি হাই ৰাহা, প্ৰেমত বলিয়া যে মই ৰেষ্টুৰাৰ কাষত। তাইক তাইৰ বান্ধৱীৰ সতে থকা চাই হেঁপাহৰ চুটি পেলালোঁ। এনেতে ঘপকৈ মোক এজন বন্ধুৱে হাতত টানি ধৰে। টনাটনি কৰি থকা তাইৰ চকু মোৰ চকুত পৰিল। তাইও অবাক আৰু ময়ো অবাক। আমি এজনে আনজনৰ ফালে চাই থৰ হৈ থাকিলোঁ। সম্ভেদ ঘূৰি অহাত বন্ধুৰ মাত, ঐ ঘৰ যাব হ'ল ব'ল। মোৰো জানিবলৈ বাকী নাথাকিল ইমান পৰে মই যে অচেতন হৈ আছিলোঁ। ছোৱালীজনী কেনি গ'ল গমেই নাপালোঁ। ছেহ, অচিনাকি ছোৱালীৰ প্ৰেমত পৰিলেই বিচ্ছেদৰ চাদৰখন আহি পৰেহি। এতিয়া বাৰু মই তাইক ক'ত বিচাৰি যাওঁ। আকৌ অহাবাৰ তাইক লগ পোৱাৰ আশাৰে এইবাৰৰ ৰাসলৈ বিদায় জনালোঁ।